সকলোকে মাৰ্চিয়েল আৰ্টৰ প্ৰয়োজন হয় ডেকা বুঢ়া যুৱক যুৱতী সকলোকে নমস্কাৰ বন্ধুসকল মই গগন আৰু আপোনালোকে চাইছে গগন লাইভ ওৱান আজি আপোনালোকক যোৱা ভিডিঅ'টোৰ লিখে আৰু দুটামান মই টিপছ দিম আপোনালোকক ব্লগটো কেনেকৈ কৰিবলৈ মই আপোনালোকক আজি থিয়ৰী দেখুৱাম ইয়াৰ পিছত মই আপোনালোকক কি কয় এইটো প্ৰেক্টিকেল দেখুৱাম কেনেকৈ কৰিব লাগে আজি আপোনালোকক থিয়ৰী দেখুৱাম স্কিপ নকৰাকৈ চাব শেষলৈকে চাব আৰু বন্ধুসকল যিসকলে গগন লাইভ ওৱানৰ নিউ ভিউৱাৰ্ছ আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো দবাই অলপ ক্লিক কৰিব চ' ফ্ৰেণ্ডছ আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ব্লক আমি দুটা ব্লক সাধাৰণতে ইউজ কৰোঁ গম পাইছে আপোনালোকক মই এইটো কাৰণে প্ৰথমতে প্ৰেক্টিকেল দিয়া নাই মই জাষ্ট এইটো কাৰণে থিয়ৰী দি আছোঁ যাতে এই ব্লককেইটা আপোনালোকে কৰাৰ পিছত আমাৰ নেক্সট ভিডিঅ' যিটো আহিব থিয়ৰী প্ৰেক্টিকেল যিটো আহিব সেই প্ৰেক্টিকেলত যাতে আপোনালোকে কৰিব পাৰে আমি ইয়াত সেইকাৰণে আগতীয়াকৈ দেখুৱাই আছোঁ এবাৰ আকৌ এবাৰ দেখুৱাইছোঁ ব্লক দুটা ডাউন হ'ব এনেকৈ ডাউন হ'ব তেনেকৈ ডাউন হ'ব এগেইন দেখুৱাইছোঁ ইফালৰ পৰা দেখুৱাইছোঁ নেক্সট টু ইটোৰে ব্লক হ'ব এই চাইডটোৰে ব্লক হ'ব এনেকৈ বন্ধুসকল নিশ্চয় আৰু আপোনালোকে যিমান পাৰে কৰিবলৈ চেষ্টা কৰিব নেক্সট আমি যেতিয়া প্ৰেক্টিকেল আহিব প্ৰেক্টিকেলত আপোনালোকক কমপ্লিট দেখুৱাম আৰু বিশেষকৈ এই টেকনিক এটা এই ব্লক টেকনিকটো যিকোনো সময়ত যিকোনো পৰিস্থিতিত আপোনাক প্ৰয়োজন হ'ব পাৰে কেৱল ষ্ট্ৰীট ফাইটত নহয় কোনোবাই এটেক কৰিলে এনেকৈ নহয় বয়জ এণ্ড গাৰ্লছ সকলোকে এই টেকনিকটো খুবেই প্ৰয়োজন ক'ত প্ৰয়োজন হ'ব আমি যেতিয়া প্ৰেক্টিকেলি আপোনালোকক দেখাম তেতিয়া এই ভিডিঅ'টো কমপ্লিট আপোনালোক বুজাই দিম সেইকাৰণে যিসকল অনলাইন ফোনৰ নিউজ আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাষত থকা বেল আইকনটো দবাই থ'ব আকৌ যিসকল ভিউৱাৰ্ছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ইতিমধ্যে আমাক উৎসাহ জনাইছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ ছেকেণ্ড টেকনিকটো দেখুৱাইছোঁ আমি ফাৰ্ষ্ট আমি ডাউন ব্লক দেখুৱালোঁ এতিয়া আমি আপাৰ ব্লক দেখুৱাম এইটো আউটছাইড ব্লক দেখুৱাম মুভ কৰিব লাগে 3 4 ওকে কেৱল মই পাঁচৰ ব্লকে দেখুৱাইছোঁ আপোনালোকক চাই থাকিব মই কেৱল পাঁচৰ ব্লক আৰু এটেক দেখুৱাইছোঁ এতিয়া ব্লকটো দেখাম প্ৰথমতে ব্লকটো চাই ল'ব 1 2 হৈছে বন্ধুসকল মই কুমফু আৰু পেঞ্চাক চিলাত শিকাওঁ বিশেষ স্পেচিয়েলি মই মাঞ্চুৰিয়া কুমফুত 4 ডান ব্লেক বেল্ট হয় এগেইন দেখুৱাইছোঁ 1 2 3 4 বহুতে কয় মোৰ ষ্টাইলটো কাৰাটে নিচিনা একচুৱেলি কাৰাটে বুলি নহয় মই কুমফুৰে কমপ্লিট মই কুমফুৰ আজিলৈকে মই কাৰাটে শিকা নাই আমাৰ যিমানখিনি যেনেকৈ শিকাইছে আমি সেইটোৱে ইউজ কৰোঁ আৰু বন্ধুসকল এতিয়ালৈকে আমি কোনো বেলেগ ভিডিঅ'ৰ পৰা আমি নকৰোঁ কাৰণ মই যিখিনি শিকি আছোঁ সেই শিকি থকাখিনিহে মই আপোনালোকক দেখুৱাইছোঁ প্ৰথম আমি যিটো আপোনালোক প্ৰথম ডাউন ব্লক দেখালোঁ সেই ডাউন ব্লকৰ পিছত আমি কেনেকৈ এটেক কৰিব লাগে সেইটো দেখুৱাম পুনৰ এইবাৰ চাব 1 2 আমি পাঁচৰে কৰিম 1 2 অ'কে বন্ধুসকল আকৌ এবাৰ দেখুৱাইছোঁ আমি আৰু বন্ধুসকল এটা কথা সদায় মনত ৰাখিব আমি এটেক কৰে যেতিয়া আমি সদায় ব্লক কৰিলে ডিফেন্স কৰিলে সেইটো পিছুৱাই অ'কে এক কদম পিছুৱাই আমি এনেকৈ পিছুৱাই আহিলোঁ ব্লক কৰিলোঁ আমি যেতিয়া এটেক কৰিম আগুৱাই যাম অ'কে বন্ধুসকল নিশ্চয় ভিডিঅ'টো ভাল লাগিছে আৰু আপোনালোকে জানিব পাৰিছে কৰি থাকক আপোনালোকে কমেণ্ট কৰিব তলত কিমানবাৰ কোনে কৰিব পাৰিছে আৰু পাৰফেক্ট হৈছে নাই কমেণ্ট কৰিব যদি পাৰফেক্ট হয় আমি নেক্সট টাইমত ইয়াৰ প্ৰেক্টিকেল দেখুৱাম আপোনালোকক চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'ত ইমানেই আছিলে তেতিয়া আগৰ লিখিয়াকৈ দুটামান কমেণ্ট পঢ়ি দিওঁ আহক বন্ধুসকল
अभी हम कमेंट पढ़ेंगे। शायद किसी को असमीज नहीं मालूम होगा, किसी को हिंदी मालूम होगा, किसी को शायद इंग्लिश में मालूम होगा। आई थिंक सब लोग तो इंडियन होगा, मेरा जो जितना चैनल व्यूअर्स है, सब्सक्राइबर है। अभी पहले वो जो बंगाली ब्लॉगर भारती, वो हर वीडियो में वो कमेंट करता है, अच्छा है, नाइस शेयरिंग है, ऐसा ऐसा करके वो बहुत सारा कमेंट करता है, पूरा ग्रेट शेयरिंग ऐसा करके लिखता है। बंगाली ब्लॉगर भारती, आपको पूरा बहुत बहुत धन्यवाद, आपका भी सक्सेस हो जाए। इसके बाद और है मिहिर रॉय, आपको सब्सक्राइब कर दिया। कलमन, आपको भी सब्सक्राइब कर दिया। बाइक वाला राइडर, कीप गोइंग, बाइक वाला राइडर वो लिखा है, कीप गोइंग ब्रो, लव वॉच, ऐसा करके वो लिखा है। थैंक यू ब्रो फॉर योर सपोर्ट। ध्रुव विकास ताती ने भी लिखा है, ओसम सर, थैंक यू ध्रुव विकास ताती। लावण्य ब्यूटी ब्लॉग्स, वो भी लिखा है, थैंक्स फॉर शेयरिंग देयर, थैंक यू लावण्य ब्यूटी ब्लॉग। पूरे लाइफ स्टाइल वो भी कमेंट किया है, नाइस शेयरिंग। मंचूरिया कुंफू टेक्निक जस्ट जो लास्ट वीडियो में दिया था, हम कल दिया था, उसमें कमेंट किया थे पूरे लाइफ स्टाइल ने, थैंक यू फॉर पूरे लाइफ स्टाइल। और इसके बाद लिखा है ये बेस्ट ऑनलाइन ट्यूशन, और लोग भी लिखा है, वो भी पूरा उसको भी अच्छा लगा है। बेस्ट ऑनलाइन ट्यूशन, आपको भी पूरा हम लोग सपोर्ट किया है, आपका सपोर्ट भी मेरे को चाहिए। तो आपका भी वीडियो बहुत अच्छा लगता है, सभी को मैं बोलता हूँ आपका कमेंट, आपका वीडियो देखने के लिए। ইয়াৰ পিছতে লিখিছে জীৱন পৰিচয়, তেখেতে প্ৰত্যেকটো ভিডিঅ'তে কমেণ্ট কৰে, ভাল লাগে জীৱন পৰিচয়, আপোনাৰ ভিডিঅ'বোৰ ভাল, খুব ভাল। আৰু জীৱন পৰিচয় চেনেলটো আমি লাইক কৰিবলৈ, ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ, আৰু তেখেতৰ চেনেলটো চাবলৈ অনুৰোধ জনাইছোঁ। অঞ্জন ক্ৰিয়েশ্যন, আপোনাৰ ভিডিঅ'বোৰ চাই খুব ভাল লাগে, আপোনাৰ যিবিলাক প্ৰেংক বনাই থাকে, প্ৰেংক ভিডিঅ'বোৰ খুব ভাল লাগে, চাইছোঁ আপোনাৰ ভিডিঅ'বিলাক। গুৱাহাটী টাউনৰ মাছমজিয়াত ৰৈ আপুনি যিটো চিষ্টেমত প্ৰেংক কৰি ভিডিঅ' বনাইছে, খুব ভাল, আপোনাৰ কণ্টেণ্ট ভাল লাগিছে। চ' আপোনাৰ ছাপোৰ্টটো আমি পাই থাকিম বুলি আশা কৰিছোঁ। মাইনী কৰ্ণাৰ, অচ্যুতে ভাল মাৰিছে, ভাল কথা, আপোনালোকে যে আমাক ছাপোৰ্ট কৰি আছে, আমাৰ চেনেলটো চাই আছে, ভাল লাগিছে। গোৱালপাৰীয়া কিটচেন এণ্ড আদাৰ এক্টিভিটিজ, আপোনাৰ ছাপোৰ্ট খুব ভাল, আৰু আপোনাক সদায় ভালে লাগে, আপোনাৰ ভিডিঅ'বোৰ, ৰেচিপি ভিডিঅ'বোৰ খুব ভাল লাগে, বনাই থাকক এনেকৈ, আমি সকলোৱে আগবাঢ়ি যাম। কুন্তলা ব্লগছ, তেখেতেও লিখিছে নাইচ কিপিং ইটছ আপ, আপোনালৈ খুব ধন্যবাদ জনালোঁ, आपको भी हम लोग की तरफ से थैंक यू। আৰু দুটামান কমেণ্ট আছে, সেই দুটা কমেণ্ট আমি নপঢ়োঁ, তেওঁলোকৰ ওপৰত আমি ভিডিঅ' বনাম, কোনকেইটা বনাম পিছত ভিডিঅ' আপোনালোকে চাই থাকিব, আৰু আপোনালোকে কমেণ্ট কৰিবলৈ চেষ্টা কৰিব, যাতে আমি আপোনালোকৰ কমেণ্টৰ ওপৰত বা আপোনালোকৰ ডিমাণ্ডৰ ওপৰত ভিডিঅ' বনাব পাৰোঁ। কাৰণ আমি শেষত মই এটা কথাই কওঁ, মাৰ্চেল আৰ্ট বস্তুটো এনেকুৱা হয়, সকলোকে মাৰ্চেল আৰ্টৰ প্ৰয়োজন হয়, ডেকা বুঢ়া, যুৱক যুৱতী, সকলোকে মাৰ্চেল আৰ্টৰ প্ৰয়োজন হয়, টকা থকাকো প্ৰয়োজন হয়, টকা নথকাকো প্ৰয়োজন হয়, হেল্থৰ কাৰণে প্ৰয়োজন হয়, ছেফটিৰ কাৰণে মাৰ্চেল আৰ্টটো খুবেই প্ৰয়োজন। সেইকাৰণে আমি সকলোকে কওঁ মাৰ্চেল আৰ্ট আপোনালোকে শিকক, মাৰ্চেল আৰ্টৰ ব্যায়ামবিলাক কৰক, নিজৰ স্বাস্থ্যটো নিৰোগী কৰি ৰাখক। আমাৰ ফালৰ পৰা এইখিনি আপোনালোক ক'লোঁ। আৰু শেষত যিসকল গগন লাইভ ওৱানৰ নিউ ভিউৱাৰ্ছ আছে, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি, য'ত অল ওলাব, অলত ক্লিক কৰি দিব, যাতে আমি আপলোড কৰি থকা নতুন ভিডিঅ'বিলাক, মাৰ্চেল আৰ্টৰ ট্ৰিক্সবিলাক আপোনালোকে চাই থাকিব পাৰে, আৰু অসমীয়াতে ধুনীয়াকৈ শিকিব পাৰে। আৰু যদি কিবা বুজি নাপায়, আমি আপোনালোকক শিকাই দিবলৈ বা বুজাই দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে কৰি যাতে মাৰ্চেল আৰ্টৰ ওপৰত, মাৰ্চেল আৰ্টে কিমানখিনি আপোনালোকক সুৰক্ষা দিব পাৰে, এই কথাটো আপোনালোকে যাতে অনুধাৱন কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, টিল দেন, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম, বাই বাই।